হেল্ল' গাইজ নমস্কাৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পুনৰ মই এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই বনাবলৈ লৈছোঁ মাছৰুমৰ এখন ভাজি। মই খুবেই ভাল পাওঁ, আপোনালোকে কেনে পায় বাৰু জনাবচোন। তেনেহ'লে আহকচোন মোৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। তাৰ বাবে আমাক লাগিব এয়া মাছৰুম, বজাৰৰ পৰা আনি থৈছোঁ। তাৰপাছত লাগিব এয়া আলু দুটা মই বইল কৰি থৈ দিছোঁ। তাৰপাছত লাগিব এয়া পিঁয়াজ মই মিহি মিহিকৈ কাটি থৈছোঁ। তাৰপাছত এয়া ধনিয়া পাত আৰু এয়া পিঁয়াজৰ নলা কাটি থৈছোঁ। তাৰপাছত আদা এটুকু, ৰচুন 10 টুকুৰামান লৈছোঁ আৰু জলকীয়া দুটা আৰু তেজপাত দুটা। মই বেছিভাগ ভোট জলকীয়া ব্যৱহাৰ কৰোঁ। তাৰপাছত শুকান মছলাৰ ভিতৰত এয়া গৰম মছলা, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু ৰেড চিলি আৰু লাগিব হালধি আৰু নিমখ। তাৰপিছত এয়া মিঠাতেল। এতিয়া মই মাছৰুমটো মিহি মিহিকৈ কাটি গৰম পানীত অলপ সময় তিয়াই থৈ দিম। এয়া মই মিহি মিহিকৈ মাছৰুমখিনি কাটি ধুনীয়াকৈ মই গৰম পানীত ধুই ল'লোঁ। কেৰাহীখন পাতি ল'লোঁ। এতিয়া গেছটো মই অন কৰি দিছোঁ। মোৰ কেৰাহীখন গৰম হৈ গৈছে। মই এতিয়া ইয়াত তেল দিছোঁ। তেলটো আপোনালোকে হিচাপত দিব। কিছুমানে তেল কম খায় আৰু কিছুমানে অলপ বেছিকৈও লয়। আপুনি নিজৰ হিচাপত ল'ব। তেলটো পৰি আছে, মই এতিয়া পিঁয়াজ দিম। পিঁয়াজটো ব্ৰাউন হোৱালৈকে ভাজি থাকিব। পিঁয়াজটো এয়া ব্ৰাউন হৈ গৈছে। মই এতিয়া তাতে দিম এয়া আদা ৰচুনৰ পেষ্টটো। আদা ৰচুনৰ কেঁচা গোন্ধ নোযোৱালৈকে আপোনালোকে ভাজি থাকিব। এতিয়া মই তেজপাত দুটা দি দিছোঁ। মই এতিয়া মাছখিনি দি দিছোঁ। অলপ পিঁয়াজটো ধুনীয়াকৈ পকি গৈছে। এতিয়া মই দিছোঁ এয়া হালধি, আপোনালোকে হিচাপত দিব। তাৰপাছত দিছোঁ এয়া নিমখ, এতিয়া মই দিম পিঁয়াজৰ নলাখিনি। তাৰপিছত দিছোঁ জলকীয়া দুটা। মই ইয়াত দিছোঁ ধনিয়া পাউডাৰ 1 চামুচ আৰু জিৰা দিছোঁ আধা চামুচ আৰু ইয়াত জলকীয়া গুড়ি আধা চামুচ। ভালকৈ লৰাই ল'ম। এতিয়া মই জুইটো অলপ কম কৰি 2 মিনিটৰ কাৰণে মই ঢাকি থৈছোঁ।
মোৰ 2 মিনিট হৈ গৈছে। গেছত ধুনীয়াকৈ তেলটো ওলাই আহিছে। এতিয়া মই জুইটো হাই ফ্লেমত দি তাতে মই এতিয়া এড কৰিম এই বইল আলুখিনি। তাৰপিছত মই আধা চামুচ জালুকৰ গুড়ি দিছোঁ আৰু আধা চামুচ গৰম মছলা। এতিয়া মই ভালদৰে লৰাই ল'ম। যদি আপোনালোকে বিচাৰে তেনেহ'লে আপোনালোকে বিলাহীও দিব পাৰে। মই আজি বিলাহী নিদিয়াকৈ বনাইছোঁ। মোৰ চব্জিটো অলপ অলপ লাগিবলৈ ধৰিছে আৰু মই এতিয়া দিম গৰম পানী। মই গৰম পানী দিছোঁ। এতিয়া মই এই ভোট জলকীয়াকেইটা মই ধুনীয়াকৈ ভাঙি দিম এতিয়া। আৰু মই ভোট জলকীয়াটো মই বেছিকৈ ব্যৱহাৰ কৰোঁ, কাৰণ ভোট জলকীয়াটো গেছৰ কাৰণে বহুতেই ভাল, আপোনালোকে জানেই। এতিয়া মই 5 মিনিটৰ কাৰণে আকৌ ঢাকি থৈ দিছোঁ। 5 মিনিট হৈ গৈছে। এতিয়া ফুলি চাইছোঁ। আলুটো বৰ ধুনীয়াকৈ সিজিলে। এতিয়া মই ইয়াতে ঘি 1 চামুচ দি দিছোঁ। কাটি থোৱা ধনিয়াখিনি মিক্স কৰি দিছোঁ ইয়াতে। মই ল' ফ্লেম কৰি এতিয়া 2 মিনিটৰ কাৰণে আকৌ এবাৰ ঢাকি দিছোঁ। গাইজ, মোৰ ৰেচিপিটো চাই বাৰু আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ।